গৈ আছো আমি ঘৰ লামডিঙৰ পৰা ধেমাজি যাব যোৰহাট যাম ফাইনালি 6 মাহ মূৰত বন্ধুহঁত ঘৰ যাব পাই আছে আমি একবাৰ গৈ আহিলো অলৰেডি মই দুইবাৰ গলো বে এইটো মোৰ ট্যালেন্ট আকৌ দুইবাৰ গলো তুমি কেইবাৰ গৈছা বন্ধু তুমি কেইবাৰ গৈছা মই বি দুবাৰ ঘৰত গৈ আছো বা ফুৰ্তিছা এ বন্ধু কেনে লাগি আছে এ 6 মাহ মূৰত ঘৰত গৈ আছে ষ্টেচন লামডিং ষ্টেচন বে ও छेत्री बाय 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 दोस्तों बाय बाय इसी जगह पे सेम जगह सेम डेट सेम प्लेस पे चलो दोस्तों ভিডিও কৰিছেন দেউৰী কেনে লাগি আছে আজি 6 মাহ আমাৰ ট্ৰেনিং মিট্ৰাম ঘৰত গৈ আছে নমস্কাৰ 8 দিনৰ কাৰণে কেনে লাগি আছে একদম পুৰা বঢ়িয়া বঢ়িয়া বাত আমি সেম ডেট সেম জগহ সেম প্লেসত আমি লগ পাম আকৌ 27 তাৰিখে একবাৰ দেখাই দিছো আম লামডিং বঢ়িয়া ঘৰ যাব কেনে লাগিছে टिकेट लबोला लाइन লাগি আছে দেখা লামডিং স্টেশনৰ টিকেট লবলা লাইন আছে আমাৰ ভিৰ আমাৰ সবাই ভিডিও কৰে 100 জন রেকর্ড আছে বিয়াত মিস কৰিম বে তু তাহলে খঙাই গৈছিলি তোমাক কেলা নাচি থাকোতে টুপি চুপি টানি দিয়া খংটো লাগিব না বিয়া যি নত ফুৰ্তি বিয়া হ'ল আৰু নহয় না এহে মৰল না আগৰা আনা বিয়া মিস কৰিম বে এতিয়া 6 দিন আৰু এটা হুইসেল খুলি মাৰিব কেনেকে যাব গমে না বাম 6 দিন কেনেকে যাব গমে না গৰম মিস কৰিম সাবধানটো গৰৰ সাবধান গৰৰ সাবধান আছিল দে কিন্তু ভাই আকৌ আমাৰ সবতকে সিনিয়ৰ মানুহ এসপিৰ মানুহ ভাল লাগিছে ঘৰ দুৱাৰ না ভাল লাগিছে বহুত ভাল লাগিছে ঘৰৰ মানুহ লগ পাব ঘৰৰ মানুহ লগ পাম তাৰপিছত মানুহ লগ পাম আৰু মানে কি হয় ঘৰলৈ দেখা পাম বহুত দিন দেখা নাই মন ভাল লাগিছে লাগিছে না আজি বহুত দিনৰ ট্ৰেইনিঙো মানে 6 মাহ কমপ্লিট হৈ এতিয়া আমাৰ আৰু আধাহে আছে বহুত ভাল লাগিছে ওলাই আহিবলৈ পাইছোঁ ঠিক আছে বহুত দিনৰ মূৰত ঘৰত যাম বহুত অসম পুলিচৰ ট্ৰেইনিং কৰি কেনে লাগিছে আপোনাৰ বহুত ভাল লাগিছে এক্সপিৰিয়েঞ্চটো কৈ দিয়ক কিবা এটা এক্সপিৰিয়েঞ্চ মানে এইটো বহুত ভাল ট্ৰেইনিং হৈছে ভাল হৈছে না ডেঞ্জাৰ মানুহ কেনে লাগিছে মজা লাগিছে না ট্ৰেইনিং কৰি এটা ঘৰত গৈ প্ৰথমবাৰ ঘৰত গৈছা না প্ৰথমবাৰ মোৰ 3 নম্বৰ প্ৰথমবাৰ নহয় না 3 নম্বৰ কেনেকৈ লাগিছে এক্সপিৰিয়েঞ্চটো আচ্ছা ট্ৰেইনিং কৰি সেইকাৰণে বেছি ভাল লাগে ট্ৰেইনিং কৰি কেনেকৈ লাগিছে ট্ৰেইনিং কৰি কেনেকৈ লাগিছে ট্ৰেইনিং কৰি ভাল লাগিছে আৰু তোমাৰ কেনে লাগিছে এতিয়া মিট্ৰাম বে ঘৰলৈ যাম এসপ্তাহ অলপ এনজয় ঘৰ ক'ত তোমাৰ ঘৰ মোৰ যোৰহাট কোন যোৰহাট তেতিয়া বাৰু গোটেইকেইজনে ভাল লাগিব গৈ চাকৰি অসম পুলিচ চাকৰি ভাল লাগিছে না চাকৰি ট্ৰেইনিং কৰি ভাল লাগিছে এতিয়া আমাৰ এনাউন্সমেণ্টো কৰিলে ট্ৰেইনৰ আৱাজ এক্সপ্ৰেছ এতিয়া আমি ট্ৰেইনৰ কাৰণে ৰখি আছোঁ প্ৰথম বিশেষকৈ আমি 12টা 2টা মান বজাত পাই যাম ট্ৰেইনিং কৰি কেনেকৈ লাগিছে আমি নহতো হৰ আছে না মিলিয়ন ছাবস্ক্ৰাইবাৰ মানুহ হয় তোমালোকে হয় ভাল লাগিছে না বঢ়িয়া লাগিছে ঘৰত গৈ ভালকে থাকিব চব সকলোকে ধন্যবাদ স্যার আমার এখন আমার প্রথমবার লাগিয়েছে স্যার থ্যাংক ইউ স্যার আর আমার সাংমা স্যার ট্রেনিং ট্রেনের কাৰণে অপেক্ষা কেতিয়া ঘৰলৈ পাম বুলি সকলোকে এইটো মুহূৰ্তত অপেক্ষা কৰি আছে সকলোকে নহয় নে ট্ৰেইনিং কৰি ভাল লাগিছে আৰু এটা ঘৰত গৈও বহুত ভাল লাগিব 6 দিনৰ মূৰত আমি 7 দিনৰ মূৰত আমি যেনেকৈ গৈছোঁ তেনেকৈ আহিব পাই বুলি সকলোকে লগ পাম বুলি আশা থাকিল কোনোবাই বেয়া কাম নকৰিবা এনেকৈ খেলিমেলি নকৰিবা সময়মতে আহি পাবা আৰু ঠিক আছে 27 তাৰিখে মানে যেনেকৈ গৈছা তেনেকৈ আহিবা হয়নে আমি যাব 14 জন কাটার আর 100 জন যাব আপার আসাম মেট্রো ট্রেনতে খুব এনজয় করবে